रायजो राजाफोरनि हान्थामेला खाबुनि थाखाय औवानि दालां लुफुंनानै होदों समाज सिबियारि बनेन्द्र कुमार मोसाहारिया। रायजो राजाफोरनि जेंना बोस्रांनाय खामानियाव नांथाबदों आथिखालनि बीजेपी राजखान्थि हान्जानि दैदेनगिरि एबा मोनसे समनि एमएलए बनेन्द्र कुमार मोसाहारिया। रायजो राजाफोरनि खैफोदनि समाव गोनांथि जानाय लामा दालां मावनानै होगासिनो बनेन्द्र कुमार मोसाहारिया। मख'नो गोनांदि क'क्राझार जिल्ला परबजरा महकुमानि सिङाव थानाय हातीबान्दानिफ्राय कालबान्दारि जानानै काजिगावसिम थांग्रा गामिनि गोनांथार लामानि जेंनायाव रायजो राजाफ्रा गोलाव समनिफ्रायनो गामियाव थानाय गंसे औवानि दालांखौ लानानै गोथौ जिंगायाव भुगिबोनो गोनां जादोंमोन। बे लामाजों फरायसाफोरा फरायसालियाव थांनो गोबां जेंनायाव गोग्लैयोमोन आरो देहा फाहामसालियाव थांनो थाखाय जेंना नुजाथिनायजों लोगोसे हान्थामेला खालामनायाव जेंना नुजाथियोमोन। नाथाय समाज सिबियारि आथिखालनि बीजेपी राजखान्थि हान्जानि भाइस चेयारमेन आसाम प्लेन्स ट्राइब डेभेलपमेन्ट कर्प'रेशननि दैदेनगिरि एबा मोनसे समनि एमएलए बनेन्द्र कुमार मोसाहारिया गामिनि दालांखौ दिनैनि सानाव लुफुंना होनायखौ लानानै गोजोननाय फोरमायनायजों लोगोसे फैगौ समाव गामिनि रायजो राजाफ्रा बीजेपी हान्जानि बिजाथि जानो गोनां बनेन्द्र कुमार मोसाहारिनो भट होनानै देरहासार खालामगोन होननानै फोरमायो। আজি ইমান দিনে আমাৰ এই যেটো কালবান্দাৰী ব্ৰিজ এই ব্ৰিজটো বহু বছৰ ধৰি বেয়া হৈ আছিল আৰু কোনো ৰকম কৰি এনে তামোল গছ বা কিবি দি পেলাই আমি খোজকাঢ়ো এতিয়া দি পাৰ হওঁ। এতিয়া এইবাৰ যেনেকৈ হওক আমাৰ গৌৰীপুৰৰ যিটো আমাৰ প্ৰাক্তন হেৰি আছিলে এমএলএ বনেন্দ্ৰ মোছাহাৰীয়ে অলপমান আমাক এই কালবান্দাৰী ব্ৰিজটো পাৰ হ'বৰ কাৰণে অলপ সহায় কৰিলে। তেখেত অলপমান পইচা দিলে, সেইকাৰণে আমি এইবাৰ বনাই লৈছোঁ অলপ ভালকৈ, মানে বেটেৰী গাড়ী বা অটো ৰিক্সা পাৰ হোৱাকৈ বনাই লৈছোঁ। যি কি নহওক এতিয়া সেই ৰাস্তা দি ধৰক আমবাৰীৰ পৰা আপুনি কাজিগাঁও হওক বা টিপকাই হওক আমি আৰামত যাব পাৰি। এই ৰাস্তা দি অসুবিধা একো হোৱা নাই। হয়, আমি এইটোৱে বিচাৰোঁ যে যিজনে আমাক মানে আমাৰ গাঁৱত যিজনে সুবিধা দিব তেখেতক আমি ছাপোৰ্ট কৰিম। এইটো 100%, এইটো ক'ব নালাগে, এইটো আমি দিমেই, কোনো কথাই নাই। সুবিধা আমাক দিয়া নাই কাৰণ আমি ইয়াৰ আগত বনাইছোঁ যদিও আমি গাঁৱৰ পৰা বনাইছোঁ, কিন্তু তেনেকুৱা কোনো এজন প্ৰতিনিধি আহি যে আমাক ইয়াত সুবিধা দিব তেনেকুৱা নাই। এইবাৰ যেনেকৈ হওক আমাৰ মোছাহাৰী ছাৰে আহে অলপ আমাক এইটো অহা যোৱা কৰাৰ কাৰণে অলপ সহায় কৰিলে, এইটো কাৰণে আমি অশেষ ধন্যবাদ দিছোঁ তেখেতক, বনেন ছাৰক। বনেন ছাৰক আমি ভোট দিমেই আৰু দিবলৈ ৰাইজে সাজু। আমাৰ গাঁৱতো হাতীবান্ধা আছিল, পিছত এই ব্ৰিজটো নাছিল, বেয়াই আছিল। পিছত এই যে কিবা আমাৰ ছাৰে দিছে, বনেন ছাৰে, সেইকাৰণে অলপ ভাল হৈছে। আগত বেয়া আছিল, এতিয়া ভাল হৈছে। ল'ৰা ছোৱালীগিলা স্কুলত যাবৰ কাৰণে এতিয়া ভাল হৈছে আৰু